Good afternoon, friends. আমি এতিয়া গাঁৱৰ ঘৰলৈ গৈ আছোঁ। চাই থাকক ভিডিঅ'টো শেষ হ'লে মই দেখুৱাম যিমান পাৰোঁ আপোনালোকক আমাৰ গাঁৱৰ ঘৰ। চাই থাকক। এতিয়া গাঁৱৰ ঘৰত আহিলোঁ। গাঁৱৰ ঘৰত অহাৰ পিছত এয়া হ'ল আমাৰ তামোল গছ। মানে দেউতাই সৰুকৈ এনেকৈ তামোল গছবোৰ ৰুই থৈছে আৰু এয়া পাণ কিমান আছে মই নাজানো, সেইফালেও আছে এইফালেও আছে। চ' এয়া আমাৰ সৰুকৈ আৰু তামোলৰ মানে গছ আছে আৰু ঢেৰ ইপিনে আছে তামোল গছ। এয়া আম, তাৰপিছত আৰু সেইটো টাৱাৰ, এইটো এয়াৰটেল টাৱাৰ নেকি, মই দেউতাক সোধাই নাই কি টাৱাৰ। তাৰপিছত এয়া জিকা, এয়া হ'ল খেৰৰ পুঁজি, আপোনালোকে জানেই। আৰু এইফালে এতিয়া আমি ইয়াৰ পৰা মোৰ য'ত জন্ম হৈছিলে মানে সেইখন ঘৰলৈ গৈ আছোঁ। এতিয়া তাত সৰু সুৰা থাকে, তাতে গৈ আছোঁ। তাৰপাছত এইটো চক, গাঁৱততো জানেই ন আপোনালোকে, চক থাকে, সেয়া চক। আৰু এয়া হ'ল আমাৰ বৰদেউতাৰ দোকান, সুলভ মূল্যৰ দোকান। আৰু এখন দোকান, এইখনো আমাৰ খুৰা এজনৰে হয় দোকান। তাৰপাছত এয়া হ'ল শিৱ বাবা, বহুত পুৰণা আহঁত গছ। আমি যেতিয়া গাঁৱৰ ঘৰত আছিলোঁ তেতিয়াৰ পৰাই মানে বহুত সৰু থকাৰ পৰাই মানে আহঁত গছডাল আৰু এতিয়া বহুত ডাঙৰ এজোপা হৈছে। এয়া গৈ আছোঁ। তাৰপিছত এইটো নামঘৰ নতুনকৈ বনাইছে, আপোনালোকৰ সন্মুখত গৈ দেখুৱাই আছোঁ। এই নামঘৰটো কি হৈছে, বিশ্বজিৎ দৈমাৰী ছাৰে মানে সেই দিছিলে, অনুদান দিছিলে, তেনেকৈ নামঘৰটো বনোৱা হৈছে। লগতে মোৰ দেউতায়ো দিছে ডনেশ্যন, আৰু গাঁৱৰ মানুহবিলাকেও দিছে এইটো নামঘৰটো। আৰু বিভিন্ন জেগাৰ মানে সাংস্কৃতিকভাৱে জড়িত মানুহ কিছুমানে ইয়াত ডনেশ্যন দি নামঘৰটো বনাইছে। আগতে একদম সৰু আছিলে, এতিয়া ইমান ধুনীয়াকৈ বনাইছে চাওকচোন, দেখিয়ে ভাল লাগি গৈছে। কুকুৰটো আছে দেখিছেনে? চাই থাকক ভিডিঅ'টো দেই, মই যিমান পাৰোঁ দেখুৱাই থাকিম আপোনালোকক। আৰু যদি কিবা ভুল ভ্ৰান্তি হয় কওঁতে আপোনালোকে মোক ক্ষমা কৰি দিব। এয়া এই গাঁওখনতে মানে বহুত স্মৃতি জড়িত হৈ আছে। ভালনে? গাঁওখনত বহুত স্মৃতি জড়িত হৈ আছে, কাৰণ মোৰ জন্ম ইয়াতেতো। এতিয়াহে আমি টাউনত থাকোঁ। চাই থাকক ভিডিঅ'টো। গাঁৱত ইটো সিটো মানুহ লগ পাই আছোঁ ন, চ' সেইকাৰণে কথা পাতি মানে মাজতে ভিডিঅ'টো বন্ধ কৰি দিবলগীয়া হৈছে, বেয়া নাপাব। মোৰ দেউতাহঁত একচুৱেলি বহুত বেছি ধনী মানুহ নাছিলে, এতিয়াও নহয়, আমি মিডিল ক্লাছ ফেমিলিৰ পৰা বিলং কৰা মানুহ হয়। তো আগতে আৰু বেছি অৱস্থা বেয়া আছিলে আৰু আমি সৰু থাকোঁতে। এতিয়া মা দেউতাই চাকৰি কৰে বুলি অকণমান উন্নত আৰু এইটো হ'ল সেইটো ঘৰ য'ত মোৰ জন্ম হৈছিলে। চ' সেইটোৱে আৰু। এতিয়া মই আপোনালোকক ভইচ অভাৰ দিব লাগিব, কাৰণ ইমান বেছি হাল্লা ন, মই কি ক'ম নুশুনিব নহ'লে। আৰু এয়া আমাৰ 4টা বজাত আম খাবলৈ মন গ'ল। খুৰাৰ ল'ৰাটোৱে গৈ পিনে ঘৰৰে আম আছিলে পাৰি আনিলেগৈ। চাওকচোন পূৰা কুটি মেলি লৈছোঁ আৰু এনেকৈ আম অকলে খোৱাতকৈ লগে ভাগে খায়ে ভাল লাগে নহয় জানো। আৰু ময়ো আজি এই বছৰ প্ৰথমবাৰ এনেকৈ কেঁচা আম কুটি খাইছোঁ, খুব মজা লাগিছে খাই পিনি। আৰু টেঙা যিহেতু ন, টেঙাটো চবৰে ফেভৰেট হয়। আৰু এয়া আমাৰ গাঁৱৰ ঘৰৰ পুখুৰীটো মোৰ দেউতা আৰু আংকল এজনে মিলি খান্দিছিলে। ইয়াতে মাছ দিয়ে আৰু মাছবোৰো ডাঙৰ হয়। আৰু এয়া হ'ল আমাৰ গাঁৱৰ খেতি পথাৰবোৰ।
মা দেউতাই বাৰিষা কালত আহে, ব্যস্ত হ'লেও মানে আহে আৰু ইয়াতে খেতি কৰিবলৈ, কাৰণ আৰু আমিও সৰুতে ইয়াতেই খেলি ডাঙৰ হোৱা, গতিকে এই পৰিৱেশটোৰ লগত মানে বহুত স্মৃতি জড়িত হৈ আছে। যদিও এতিয়া আমি সময় নাপাওঁ, ব্যস্ত, তথাপিও এই পৰিৱেশ দেখিলে মানে এতিয়াও মনটো সেই আগলৈ গুচি যায়, মানে অতীতলৈ গুচি যায়গৈ আৰু। চ' সেয়াই আজি ভিডিঅ'টো মই গাঁৱৰ পৰাই আপোনালোকলৈ আগবঢ়ালোঁ। যদি ভাল লাগিলে তেতিয়াহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু আপোনালোকে এনেকৈ মৰম দি মোক আগুৱাই লৈ যাব।